হেল্ল' বন্ধুসকল, আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই গ্ৰাজিয়া স্কুটিখনৰ পাৰফৰ্মেঞ্চ টেষ্টটো ল'ম, মানে কিমান স্পীড যায় BS6 মডেলটো। এইখনেই হৈছে মোৰ এইখন গাড়ীখন। এইখন চাওক, BS6 মডেলৰ নতুন হয়। এইটো নতুনকৈ এতিয়া ছাৰ্ভিচ I played it innocent, a feel of discontent. I'm finally facing it all, fearless. ইমান জলদি 35, 40, 52, 55, 60 গাড়ী আহি থাকেতো, ইমান স্পীড চলাব নোৱাৰি। মানে খালী ৰাস্তা হোৱালে বহুত ভাল লাগিলেহেঁতেন। এতিয়াও যিমান পাৰে গৈছোঁ। এতিয়া 80 হৈছেগৈ, 80 পাছ কৰিলেগৈ। দুজন থকাৰ পিছতো মানে ইমান স্পীড গৈছে স্কুটিখন। বাঢ়ি গৈ থাকে মানে 73, 74 যা 79, 80, 81, 83, 84 হৈ গ'ল। ৱাও, 85, 86, 86, এটা 42। এতিয়া আৰু অলপ গৈ চাওঁ। গাড়ী আহি আছে, সেইকাৰণে অকণমান ইমান ভাল লগা নাই, তথাপি বহুত গৈছোঁ যিমান পায়। 80, 82, 84, 85, 86, 85, 86 পাছ কৰিছেগৈ ডাবুলত। 87, 87 পাছ কৰিছে। 88 হৈ গ'লগৈ। ডাবুলকৈ থকাৰ পিছতো মানে 88 হৈছেগৈ। স্পীডটো আছে। গাড়ী আহি আছে, গাড়ী। আমাৰ ইয়াত ৰাস্তা অকল এটাই আছে যে, সেইকাৰণে এইটো ৰাস্তাতে টেষ্ট কৰিবলগীয়া আছে। অলপমান ৰাতিপুৱা আৰু গধূলি কৰা হ'লে ভাল আছিলে, কিন্তু এতিয়া আহিলোঁ যে সেইকাৰণে এতিয়া টেষ্ট কৰিছোঁ। আৰু একবাৰ চাওঁ, লাষ্ট এইবাৰ 90 লাগি যাওঁ। ইয়াৰ আগৰবাৰ 88 হৈছিলে। আকৌ ৰখিবলগীয়া হ'লে, গাড়ীকেইখন পাৰ হৈ লওঁ, তাৰপিছতে পাব লাগিব। আৰু অলপ হ'লে ধেমাজি টাউন পামগৈ। এতিয়া তাততো ইমান স্পীড চলাবই নোৱাৰি। এইবাৰ লাষ্ট গাড়ী ভিৰ হৈছে, সেইকাৰণে এইবাৰ লাষ্ট আৰু। আকৌ গাড়ী ভিৰ ভৰি। গ্ৰাজিয়া স্কুটি মানে আজি ৰিভিউ দিম। বাইক বুলি কৈছে কি, স্কুটিখনৰ চলাই কেনেকুৱা লাগে, পাৰফৰ্মেঞ্চ টেষ্ট কেনেকুৱা হ'ল, মানে চিটিত ৰাইড কৰোঁতে কেনেকুৱা হয়।
নৰ্মেল এনেকৈ গ'লে একো অসুবিধা নাই, ব্ৰেকিং চিষ্টেম আৰু চলাই পুৰা কমফৰ্ট লাগে, ইমান বেয়া নহয়, ইমান মানে বেয়া নহয়, চলাই বহুত ভালেই হয়, ভাল লাগে। মাইলেজটো আপুনি কিমান দিব? মাইলেজটো মই টেষ্ট কৰা নাই, মাইলেজ টেষ্ট কৰি পিনি এনেকৈ মাইলেজ টেষ্ট বনাম ভিডিঅ', NS200ৰ মাইলেজ টেষ্ট বনাম আৰু গিয়াৰ টেষ্ট কৰিম। আৰু আজি গাজিয়া মানে এক্সপেৰিয়েঞ্চটো লৈছোঁ আৰু স্কুটি ইফালে যাওঁগৈ ব'ল। ইমানটো জোখত গৈ থাকিলে ব্ৰেকিং চিষ্টেমবিলাক খুব ধুনীয়াকৈ ৰখি যায়। ABS আছে ফ্ৰণ্টৰ ডিছ, BS6 মডেল হয়। ফ্ৰণ্ট ব্ৰেকিংটো ABS দিছে আৰু বাকীটো ডিছ ব্ৰেক নাই, যিটো নৰ্মেল ব্ৰেকেই হয় পিছৰটো। আৰু ৱেটটো হৈছে 108 kg, 108 kg হয়। আৰু ভিডিঅ'টো চাই ভাল লাগিলে অৱশ্যে কৈছোঁ লাইক কমেণ্ট কৰি দিব, আৰু চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল আইকনটোত ক্লিক কৰি দিব, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানতে, ধন্যবাদ।